ডিষ্ট্ৰিক্টখন বা বিটিআৰত বানপানীৰ সমস্যাৰ লগত আমি কেনেকৈ মোকাবিলা কৰিব পাৰোঁ, গৰাখহনীয়াৰ সমস্যাৰ লগত কেনেকৈ মোকাবিলা কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰা বিটিআৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত। আৰু এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আছিলে, য'ত আমি মেডিকেল কলেজখন বনাই আছোঁ, মেডিকেল কলেজখনৰ একে লগতে এখন নদী বৈ গৈছে আৰু তাত গৰাখহনীয়া হয়। সেই গৰাখহনীয়াৰ কাৰণে আমি টকা আবণ্টন দিছোঁ আৰু কামটো ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে। সেই কামটোৰ অগ্ৰগতি চাবলৈ যদিও আহিছোঁ, কিন্তু এতিয়া বানপানী হৈ থকাৰ কাৰণে কামটো তাত আৰম্ভ কৰিব পৰা নাই। কিন্তু আমি ইমিডিয়েট মেজাৰৰ কাৰণে টেম্পৰেৰী প্ৰটেকশ্যন তাত কাম কৰিছোঁ। এই মুহূৰ্তত গৰাখহনীয়া হৈ থকা নাই। যিহেতু মেডিকেল কলেজখন আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। মেডিকেল কলেজখনৰ পৰা খুব বেছি বাউণ্ডেৰীৰ পৰা হয়তো 5 ফুটমানহে থাকিব চাগে বাউণ্ডেৰী বুলি ক'লে। গতিকে তালৈকে নদীখন আহি পাইছে। তাৰ প্ৰটেকশ্যনৰ কাৰণে ভালকৈ কাম কৰিম, চিৰিয়াছলি কাম কৰিম। আৰু এখন আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সভাপতিত্বত অংশগ্ৰহণ কৰিলোঁ। সকলোকে নিৰ্দেশ দিছোঁ, বানপানীৰ সমস্যাৰ টেম্পৰেৰী আৰু পাৰ্মানেণ্ট দুইটা নেচাৰত যাতে কাম চিৰিয়াছলি কৰোঁ। আমি আমাৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আছিলে ইয়াতে, আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰসকল আছিল, তেখেতলোকক আমি নিৰ্দেশ দিছোঁ অহা 15 দিনৰ ভিতৰত আমাক বিটিআৰত টোটেল কেইখন নদী আছে, কেইখন উপনদী আছে, তাৰপাছত আৰু কিমান কিলোমিটাৰ নদী আৰু উপনদীৰ লেংথ দৈৰ্ঘ্য কিমান বিটিআৰত, আৰু এই যিমান টোটেল দৈৰ্ঘ্য তাত কিমান মথাউৰি আছে আৰু কিমান মথাউৰি লাগিব। মানে এনেকুৱা কিছুমান নদী আছে তাত মথাউৰি নালাগে। গতিকে টোটেল কিমান লেংথ, কিমান মথাউৰি আছে আৰু কিমান মথাউৰি লাগিব, সেই গোটেইখিনি আমাক উলিয়াই দিব দিছোঁ 15 দিনৰ ভিতৰত। মই অতি সোনকালে আকৌ ইয়ালৈকে আহি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই আলোচনা কৰিম কেনেকৈ বিটিআৰক আমি বানপানীৰ কবলৰ পৰা, গৰাখহনীয়াৰ কবলৰ পৰা মুক্ত কৰিব পাৰোঁ। 22 চনত হোৱা বুলি কৈছে। মই যদিও এতিয়া হেল্থত নাই, আগতে হেল্থ ডিপাৰ্টমেণ্টত আছিলোঁ, গতিকে অলপ চলপ জানো। 22 চনত অলপ পিছুৱাই গ'ল ক'ভিডৰ কাৰণে, তাতে ভিতৰত ক'ভিড হৈ গ'ল, গতিকে অলপ সমস্যা হ'ল। কিন্তু মই আশা ৰাখোঁ 22 চনৰ ভিতৰত, মানে আৰু 1.5 বছৰ খুব বেছি, মোৰ মতে ছিজনটো 22তে আৰম্ভ হ'ব। কমপ্লিট হওঁতে হয়তো 2 বছৰ লাগিব। কিন্তু এইটো কোকৰাঝাৰবাসীৰ কাৰণে অত্যন্ত ভাল কাম হ'ল আৰু সকলো ইয়াৰ সুফল লাভ কৰিব। বিশেষকৈ বিটিচি অঞ্চল ভূটানৰ লগত জড়িত, বানপানী ওলাই ভূটানৰ পৰা পানী নামি আহে, এই ক্ষেত্ৰত কি চাওক, অকল বিটিচি বুলিয়ে নহয়, নৰ্থ অসমখন বিশেষকৈ, মানে আপুনি যদি কোকৰাঝাৰৰ পৰা জোনাইলৈকে চায়, এই গোটেই অঞ্চল যিখিনি ভূটান আৰু অৰুণাচলৰ গাত লাগি থকা, তাত সকলোতে একেই কথা। কিন্তু এটা কথা ঠিক যে নদীবিলাক বহুত দীঘল নহয়, নদীবিলাকৰ প্ৰটেকশ্যন কৰাৰ ৰাস্তা আছে, যদি আমি অলপ চিৰিয়াছলি আৰু কাম কৰোঁ। আৰু অলপ পুঁজিৰো কথা আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা আমি অসমক বানপানীৰ পৰা মুক্ত কৰিব লাগে। গতিকে নিশ্চয়কৈ পুঁজিৰো ক'ৰবাত নহয় ক'ৰবাত ব্যৱস্থা হ'ব। আমি কাম কৰিম, অসম গৰাখহনীয়াৰ বানপানীৰ পৰা ৰক্ষা কৰিম বা কৰিবলৈকে যিমানখিনি পাৰোঁ চেষ্টা কৰিম। ঠিক আছে। ৰাজ্যত ভেকচিন অভাৱ হোৱা নাই। প্ৰত্যেক দিনাই মই ভাবোঁ প্ৰায় 70,000 মান ভেকচিন দি থকা হৈছে। গতিকে অসম ভাৰতবৰ্ষত 130 কোটি 35 কোটি মানুহৰ দেশ, এতিয়ালৈকে প্ৰায় 35 কোটিৰ ওপৰত ভেকচিন হৈছে। গতিকে অলপ ছিষ্টেমতটো হ'ব, গতিকে অকণমান ধৈৰ্য ধৰিব লাগিব। ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া কোকৰাঝাৰলৈ আহিছে। আমাৰ বিটিআৰ অঞ্চলৰ 4খন ডিষ্ট্ৰিক্টত বিভিন্ন নদী উপনদীসকল আছে, আৰু সেই নদী উপনদীবোৰৰ যিবিলাক গৰাখহনীয়া, এই গৰাখহনীয়াৰ খবৰ ল'বলৈ, বুজ ল'বলৈ আহিছে। আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে ইয়াত তেখেতক অৱগত কৰাইছে। আমাৰ ইয়াত বহুতখিনি ভালনাৰেবল পইণ্ট আছে, আৰু সেই ভালনাৰেবল পইণ্টখিনি পাৰ্মানেণ্ট কেনেকৈ এটা মেজাৰ লোৱা যায়, বন্ধ কৰা যায়, সেইটোৰ কাৰণে অলপ চৰ্চা হৈছে। আজি টেম্পৰাৰী মেজাৰ হিচাপে আমাক অসম চৰকাৰৰ তৰফৰ পৰা পৰ্কুপাইনৰ পৰা আদি কৰি কিছুমান টেম্পৰাৰী মেজাৰৰ কাৰণে কিছুমান হেল্প কৰিব বুলি কৈছে। আৰু পাৰ্মানেণ্ট মেজাৰৰ কাৰণে অহা 15 জুলাইৰ পিছত পুনৰ এটা ৰিভিউ মিটিং হ'ব। আৰু সেই 15 জুলাইৰ পিছত ৰিভিউ মিটিং হোৱাৰ পিছত কোন নদীত কোনটো এম্বেংমেণ্ট আমি পাৰ্মানেণ্টলি কৰিব লাগে আৰু অলপ চাইণ্টিফিকেলি কৰিব লাগে, ইয়াৰ ওপৰত আলোচনা হ'ব। আৰু আমি আশা কৰিছোঁ হয়তো আৰু এটা ছিজনৰ পিছত ফ্লাড এণ্ড ইৰোশ্যন প্ৰব্লেমটো পাৰ্মানেণ্টলি ইয়াত মানে ছল্ভ কৰিব পৰা যাব। থ্যাংক ইউ স্যার।